হেল্ল' এভৰিৱান, আপোনালোক সকলোকে নতুন এটা দিন আৰু নতুন এটা ব্লগলৈ পুনৰ স্বাগতম জনালোঁ। আৰু আজিও মই আৰম্ভণিতে আপোনালোকক মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম হৈছে নিহাৰিকা। মই থাকোঁ বৰ্তমান নগাঁৱত। মোৰ হাজবেণ্ড ইয়াতে কৰ্মৰত, গতিকে এওঁৰ লগতে মই নগাঁৱত থাকোঁ। মোৰ এজনী ছোৱালী আছে ডৰথি বুলি, তাইৰ ঘৰতে আমি আলফুল বুলি মৰমতে মাতোঁ। এয়া আজি ৰাতিপুৱাৰ দৃশ্য। এওঁ ঘৰত থাকে যেতিয়া মানে দেওবাৰৰ দৃশ্য হয় একচুৱেলি। ৰাতিপুৱা ৰুটি বনালোঁ খাবৰ কাৰণে। যোৱা কালিৰে ৰৈ গৈছিলে পনীৰৰ তৰকাৰী, সেয়া খাই বৈ আমি ওলালোঁ তাইক পলিঅ' দিবৰ কাৰণে। ওচৰতে এখন চাব চেণ্টাৰ আছে, তাতে পলিঅ' দিছে বুলি বাইদেউগৰাকী ফোন কৰি মাতিলে, গতিকে তালৈ গ'লোঁ। তাইক পলিঅ' খুৱাই মেলি আকৌ আহিলোঁ। এয়া বজাৰ সমাৰ কৰি ঘৰলৈ উভতিছোঁ। আৰু দেওবাৰে আমাৰ স্পেচিয়েল খোৱা হয়, যদি আপোনালোকে মিনি ব্লগটো চাইছে গম পাইছে। দেওবাৰে আমাৰ গাহৰি, মাছ মাংস কিবা নহয় কিবা বনোৱা হয়। আৰু আজিও আনিলোঁ গাহৰি। তাইক গা পা ধুৱাই ল'লোঁ প্ৰথমতে আহি। মানে পিছবেলা গা ধুৱাবলৈ মন নাযায় আৰু ঠাণ্ডা যিহেতু। আৰু এফালে আজি বনাম বুলি ভাবিছোঁ গাহৰিৰ লগত মাটিমাহ মানে মোৰ হাজবেণ্ডৰ বিৰাট প্ৰিয়। এনেই সদায় বনোৱা নহয়, কেতিয়াবাহে বনোৱা হয়। গতিকে এওঁ আজি দেওবাৰ আছে আৰু ক'লে আজি মাটিমাহ বনোৱা। মোৰ বহুত দিনৰ পৰা খাওঁ লাগি আছে বুলি। মোৰ মানে ইমান এটা ভাল নালাগে মাটিমাহ, খাওঁ নোখোৱা নহয়, তথাপিতো সেইকাৰণে মোৰ নবনাওঁ মানে। আজি কিন্তু এওঁৰ ইচ্ছা যেতিয়া মই বনাই দিলোঁ। আৰু এয়া আলফুলক খুৱাবৰ কাৰণে অলপ মিঠা আলু যে সেয়া আনিছিলোঁ। আলুকেইটা খালি ইমান ভাল নহয়, তাকেই মই কৈ আছিলোঁ। আৰু এয়া মাংসৰ আধা পৰ্চন ইয়াত দিছোঁ, আধা পৰ্চন মানে ভাজি কৰিছোঁ এনেকৈ, আৰু আধা মানে মাটিমাহ দিম। তেনেকৈ দুইটাই মিলি বনাইছোঁ। আচলতে দেওবাৰে দুইটাই মিলি পিনে বনোৱা হয় আৰু অকলেতো কৰিব পাৰোঁ মই, তথাপিও থাকিলে ভাল লাগে আৰু দুইটা একেলগে কৰি, নহয়নে বাৰু। এইফালে আমাৰ মাটিমাহ ৰেডি। আৰু এয়া যে দেখিছিলে, এয়া হৈছে আজৱাইনৰ গছ হয়। ইমান এটা ধুনীয়া স্মেল আহে। আপোনালোকে খাইছেনে নাই খোৱা নাজানো, কিন্তু আমি মিচিং মানুহে এয়া খাওঁ। চাদৰি বুলি কয়, বিৰাট টেষ্টি হয় খাবলৈ। গাহৰি মাংসৰ লগত বিশেষকৈ বিৰাট ভাল লাগে খাই। এয়া আমাৰ আজি থালিও ৰেডি। দুইটাই বহি মেলি থালি এনজয় কৰি আছোঁ। এয়া কলা চাউলৰ ভাত, মাটিমাহৰ লগত গাহৰি, লাই শাকৰ লগত গাহৰি ভাজি। এয়া আৰু এয়া পাছবেলা আহিলে, পাছবেলা সঠিক নহয়, এয়া দুপৰীয়াৰ সময়ত হপস্কচৰ পৰা তাইৰ কাৰণে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ। আচলতে চুৱেটাৰ এটা অৰ্ডাৰ কৰিছিলোঁ মই তাইৰ কাৰণে আলফুললে। আৰু খালি চুৱেটাৰটো মানে অকণমান ডাঙৰ আহিলে, আৰু কালাৰ যেনেকুৱা দেখাইছিলে মানে আপোনাৰ অনলাইনত, তাতছে মানে অকণ বেলেগ, অলপ কালাৰটো ঢেলা, মানে টেকটেকীয়া ৰঙা নিচিনা লাগিছিলে। সেইকাৰণে মই অৰ্ডাৰ দিছিলোঁ, কিন্তু এয়া টেকটেকীয়া ৰঙা নহয়, মানে ঢেলা টাইপৰ কিবা এটা মোৰ ভাল নালাগিলে। সেইকাৰণে চুৱেটাৰটো ৰিটাৰ্ণ মাৰি দিলোঁ। আৰু তাইৰ কাৰণে ডাঙৰো হৈছে। তাইক যেনে তেনে কৰি পিন্ধাই চালোঁ, তাই একদম পিন্ধাবলৈ নিদিয়ে নহয়। দেখিছে নহয়, 1 মিনিট আজিকালি লাহেকৈ নাথাকে। যেনে তেনে কৰি পিন্ধালোঁ যেনিবাতে, সেয়া দেখিছে নহয়, তাইৰ কাৰণে বিৰাট ডাঙৰ হৈছে। আৰু এফালে মোৰ কুৰ্তা দুযোৰ শ্বৰ্টছত দেখাইছিলোঁ, মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ বুলি, বিৰাট সস্তাতে পালোঁ। দুটা ছেট আছিলে কুৰ্তিৰ, বিৰাট ছফ্ট আৰু ইমান কমফৰ্টেবল পিন্ধিবলৈ, বিৰাট ভাল লাগিছিলে পিন্ধি। আৰু এয়া সন্ধিয়া 5টামান বাজিছে। এওঁ উঠি মেলি নিজে কফি বনাই খাই ল'লে। আৰু মই আনিছিলোঁ যে ৰাতিপুৱা মিঠা আলু দুটা আলফুললৈ বইল কৰি দিওঁ বোলো, তাই খাই নে নাখায় নাজানো। আৰু এয়া মোৰ কাৰণে আকৌ মই এইফালে চাহ বনাই লৈছোঁ। আৰু আলফুলক খেলাই খুৱাব বিচাৰিছিলোঁ, যদি তাই ভাল নাখালে মিঠা আলুকেইটা। আৰু দেখিছে নহয়, পিছে দৌৰিয়ে থাকিব লগা হৈছে। বাপেকে নাথাকেই, 1 মিনিট লাহেকৈ ঠাই খোজকাঢ়িয়ে থাকিব লাগে অকল মানে। আৰু মই ৰাতিৰ সাজ যোগাৰ কৰিছিলোঁৱেই, সোনকালে কৰি দিওঁ, কাৰণ তাইকো যে দিব লাগে ভাত। মাংস অকণমান ৰাখিছিলোঁ, সেয়া বিলাহী দি, আলু বিলাহী তেনেকৈ কৰি বনাই দিলোঁ। আলু বিলাহী দি বনোৱা প্ৰায় এইকেইদিন খোৱাই নাই, গতিকে আজি চিম্পলকৈ এনেই ৰাতি আলু আৰু বিলাহী দি মছলা নিদিয়াকৈ বনাই পিনে তেনেকৈ বনালোঁ ভাত সাজ। আৰু এয়া ৰঙা চাউল দিনৰে থাকি গৈছিলে দেই আমাৰ, মাটিমাহ সৰহকৈ বনাইছিলোঁ যিহেতু, এবাটি মাটিমাহ, এয়া আৰু বিলাহী মাংসৰ তৰকাৰী। প্ৰথমতে এয়া মানুহজনক দিলোঁ খাবলৈ, আৰু আমি খাই বৈ আৰু এয়া আছোঁ। আৰু মই চুলিত তেল লগালোঁ আজি। আৰু আজিৰ ব্লগটো ইমানতে সামৰি দিওঁ। বাই বাই।